1971 যুদ্ধৰ পিছত এয়া প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰে মক ড্ৰিলৰ নিৰ্দেশ দিছে। হটমেট যুদ্ধৰ সাইৰেন বাজিলে ভয় নাখাব। এয়া কোনো জৰুৰীকালীন পৰিস্থিতি নহয়, বৰং এক মক ড্ৰিল অৰ্থাৎ যুদ্ধৰ দৰে পৰিস্থিতিৰ প্ৰস্তুতিৰ আখৰা হ'ব। এই উপলক্ষে এক যুদ্ধৰ সাইৰেন বাজিব, যাতে মানুহক ক'ব পাৰি যে যুদ্ধ বা আকাশী আক্ৰমণৰ দৰে পৰিস্থিতিত কি কৰিব লাগে। 1971 যুদ্ধৰ পিছত এয়া প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰে মক ড্ৰিলৰ নিৰ্দেশ দিছে। এনে অৱস্থাত আপোনাৰ বাবে জনাটো প্ৰয়োজন। এই সাইৰেন কেনেকুৱা হয়, ক'ত লগোৱা হয়, ইয়াৰ শব্দ কেনেকুৱা হয়, কিমান দূৰলৈ শুনা যায়, আৰু যেতিয়া এই সাইৰেন বাজে তেতিয়া কি কৰা উচিত। এই সাইৰেন সাধাৰণতে প্ৰশাসনিক ভৱন, আৰক্ষীৰ মুখ্য কাৰ্যালয়, ফায়াৰ ষ্টেচন, সেনাৰ ঠিকনা আৰু চহৰৰ জনবহুল অঞ্চলত ওখ স্থানত লগোৱা হয়। ইয়াৰ উদ্দেশ্য এয়াই যে যাতে সাইৰেনৰ শব্দ অধিক দূৰলৈ যায়। দিল্লী, নয়ডাৰ দৰে ডাঙৰ চহৰত ইয়াক বিশেষকৈ সংবেদনশীল অঞ্চলত লগোৱা যাব। দেশৰ প্ৰতিখন চহৰত ইয়াক লগাব পাৰে। যুদ্ধৰ সাইৰেন আচলতে এক তীব্ৰ শব্দৰ ৱাৰ্নিং চিষ্টেম। ই যুদ্ধ, এয়াৰ ষ্ট্ৰাইক বা দুৰ্যোগৰ দৰে জৰুৰীকালীন পৰিস্থিতিৰ ইংগিত দিয়ে। ইয়াৰ শব্দ ধাৰাবাহিকভাৱে কম বেছি হোৱা কম্পন, যাৰ বাবে এয়া সাধাৰণ হৰ্ণ বা এম্বুলেন্সৰ শব্দতকৈও বেলেগ শুনা যায়। যুদ্ধৰ সাইৰেনৰ শব্দ খুব দ্ৰুত হয়। সাধাৰণতে এয়া 2-5 কিলোমিটাৰ দূৰত্বলৈ শুনা যাব পাৰে। এই শব্দ এক চাইক্লিক পেটাৰ্ণৰ হয়, অৰ্থাৎ লাহে লাহে বৃদ্ধি পায়, আকৌ কমি যায়, আৰু এই ক্ৰম কিছু মিনিটলৈ চলি থাকে। এম্বুলেন্সৰ সাইৰেনে 110-120 ডেচিবেলৰ শব্দ কৰে, কিন্তু যুদ্ধৰ সাইৰেনে 120-140 ডেচিবেলৰ শব্দ কৰে। সাইৰেন বজাৰ অৰ্থ হ'ল শীঘ্ৰে সুৰক্ষিত স্থানলৈ ৰাওনা হোৱা উচিত। কিন্তু মক ড্ৰিলৰ সময়ত আপুনি আতংকিত নহ'ব। কেৱল মুকলি ঠাইৰ পৰা আঁতৰি যাওক, ঘৰ বা সুৰক্ষিত অট্টালিকাৰ ভিতৰলৈ যাওক। টিভি, ৰেডিঅ' আৰু চৰকাৰী সতৰ্কবাণীৰ ওপৰত গুৰুত্ব দিয়ক। উৰা বাতৰিৰ পৰা দূৰত থাকক আৰু প্ৰশাসনৰ নিৰ্দেশনা পালন কৰক। নিউজ ডেস্ক ৰিপৰ্ট 360 ইনচাইড।